নমস্কাৰ। পোনপ্ৰথমতে সকলো সাংবাদিক বন্ধুক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই আমাৰ বাক্সা ডিষ্ট্ৰিক্ট কমিটি আছাৰ তৰফৰ পৰা আমাৰ প্ৰেছ মিট দিয়াৰ মেইন কাৰণটো হ'ল যে শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ প্ৰমোদ বড়ো নেতৃত্বাধীন যিটো BTC চৰকাৰ আছে তথা অসম চৰকাৰে NK দৰঙা মেলাত 210খন ফেমিলিক এভেকশ্যনৰ কাৰণে নটিচ জাৰি কৰিছে। তো এইটো আমি প্ৰতিক্ৰিয়া আমি দিব খোজোঁ যে যেহেতু তাত থকা মানুহবিলাক আজি 1975ৰ পৰা তজি হিচাপে সিহঁতে খাজনা দি তাতে বসবাস কৰি আছে আৰু তাৰে মানুহবিলাকে এতিয়া সেই জাগাৰ নামত ৰেচন কাৰ্ড পাইছে। মানুহে 24খনকৈ PMAY ঘৰ পাইছে আৰু বিদ্যুৎ সংযোগ কৰা হৈছে। তো গতিকে তাত মানুহবিলাকে চৰকাৰী ফালৰ পৰা গোটেইখিনি সা সুবিধা দিয়াৰ পিছতো আৰু এজ এ ৰেভিনিউ ভিলেজ যদিও নহয় চৰকাৰে টেক্স আদায় কৰি আছে। তো ইমান দিনে চৰকাৰে সিহঁতক উচ্ছেদৰ নটিচ নপঠাই আজি সম্পূৰ্ণভাৱে যেতিয়া মানুহবিলাক বসবাস কৰিছে য'ত মানুহবিলাকে পকী ঘৰ বনাইছে, এতিয়া চৰকাৰে নটিচ জাৰি কৰাটো আমি খুব দুখজনক হৈছে। যিহেতু তাত থকা মানুহবিলাক আজি 1975ৰ পৰা সিহঁতে খাজনা ভোগ কৰি আছে। তো গতিকে আমি BTC চৰকাৰ তথা অসম চৰকাৰক আমি এইটোৱে দাবী জনাইছোঁ, যদি আপোনালোকে এভেকশ্যন কৰে প্ৰথমতে সেই মানুহবিলাকক সংস্থাপনৰ ব্যৱস্থা কৰক, আৰু যদি পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি যদি আপোনালোকে সেই মানুহবিলাকক যদি এভেকশ্যন কৰিব যায় তেতিয়াহ'লে আদিবাসী ছাত্ৰ সন্থাৰ তীব্ৰ আপোনালোকে আন্দোলনৰ সন্মুখীন হ'ব। আৰু এটা কথা আমি কৈ থওঁ, কিছুদিন আগতে আদিবাসী পিছ একৰ্ড হৈ গ'ল আৰু তাতে পিছ একৰ্ডৰ 7.1 দফা অনুযায়ী আদিবাসীসকল যিহেতু প্ৰটেক্টেড ক্লাছ ফৰেষ্ট ৰাইট এক্ট 2006 অনুসৰি প্ৰটেক্টেড ক্লাছত পৰে। তো গতিকে সেই হিচাপে সিহঁতক যিবিলাক ফৰেষ্ট লেণ্ডত বসবাস কৰি আছে বহুদিন ধৰি সিহঁতক মানে ম্যাদী পাট্টা দিয়াৰ এটা মানে দফাত উল্লেখ আছে স্পষ্টকৈ। তাৰপিছতো আদিবাসীসকলক নটিচ জাৰি কৰাটো এইটো খুব দুৰ্ভাগ্যজনক কথা। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকে যিটো নটিচ জাৰি কৰিছে এইটো আপোনালোকে বাপচ ল'ব লাগে, নহ'লে আমি আদিবাসী ছাত্ৰ সন্থাই কিন্তু তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি যি সময় দিয়াৰ কাৰণে। আজি বিশেষ আমি ইয়াতে সংবাদমেল কৰিব খুজিছোঁ যে আমি পৰহি আমি যি NK দাৰাংগালৈ আমি গৈছিলোঁ আৰু য'ত এৰিয়াত নটিচ দিছে চৰকাৰে সেই এৰিয়াত আমি ভিজিট কৰিলোঁ। ভিজিট কৰাৰ পাছত আমি গম পালোঁ, আমি তথ্য আকাৰে আমি ল'লোঁ, কেইখনমান আমাৰ তাতে কাগজ আছে। এই কাগজবোৰত আমি দেখি পাইছোঁ যে যিটো খাজনা মাটিৰ খাজনা তাৰে ৰাইজে দি আছে যে 1971 চনৰ পৰা। লগতে তাতে আমি গম পাইছোঁ যে PMY ঘৰ 26টা ঘৰ ইতিমধ্যে তাতে বনাইছে, লগতে কাৰেণ্টৰ সুবিধা চৰকাৰে দিছে। আৰু আমি শুনি পাইছোঁ যে বহুত সময়ত যেতিয়া ইলেকশ্যন আহে সেই সময়ত আমাৰ BTC চৰকাৰৰ পৰা আমাৰ যিটো ৰুলিং পাৰ্টি হয়, আগতে BPF আছিলে, তাৰপিছত UPPL আহিলে, UPPL এই জাগাত গৈ কেম্পেইন কৰিছে, বহুতবাৰ গৈছে, ভোট খুজিছে আৰু বহুত আগৰ পৰা ভোট দি আছে। আৰু ভোটৰ তালিকাবোৰ আমি চালোঁ, ভোটৰ লিষ্টবিলাক আমি চালোঁ, PMY ঘৰৰ লিষ্টবিলাক যিমান আকৌ হ'বলগীয়া আছে বহুতটা লিষ্ট আমি লৈ আহিছোঁ তথ্য আকাৰে। আৰু ক'ব খুজিছোঁ এই চৰকাৰক যে ইমান বছৰে যদি সেই মাটিখন যদি চৰকাৰৰ মাটি আছিলে তেতিয়াহ'লে সেই সময়ত চৰকাৰৰ যি প্ৰশাসন আছে, যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে, কিয় সেই মানুহবোৰক তাতে বহিব দিলে? আজি ইমান বছৰ হোৱাৰ পাছত তেওঁবিলাকে নটিচ পঠাইছে আৰু নটিচত দিছে যে এই নটিচত একো সাব ডিভিজনৰ অফিচাৰৰ একো ছিগনেচাৰ নাই, তাতে ৰাউণ্ড চিল মাৰা আছে আৰু নটিচটো দিছে। তাৰপিছত আমি যোৱাকালি গৈছোঁ সাব ডিভিজন অফিচত গৈছোঁ আৰু আমি লগ ধৰিছোঁ অফিচাৰ এজনক। তেখেতে কৈছে যে প্ৰমোদ বড়োই CMৰ লগত কথা পাতি এটা নটিচ জাৰি কৰাইছে আৰু
ইভিকশ্যন কৰাৰ কাৰণে তেওঁবিলাকে পদক্ষেপটো লৈছে। গতিকে আমি ক'ব খোজোঁ যদি কৰিবই আছে এইটো ফৰেষ্ট লেণ্ডৰ হেৰিটো, তেতিয়াহ'লে আমি ক'ব খোজোঁ যে অল্টাৰনেটিভ ৰিহেবিলিটেশ্যনটো কৰাব লাগে। তাৰ আগত কিন্তু ইভিকশ্যনটো কৰিব নালাগে। নহ'লে আমি সদৌ আদিবাসী ছাত্ৰ সন্থা বাক্সা জিলা তৰফৰ পৰা আমি ইয়াৰ ব্যৱস্থা বা এই আন্দোলন আমি ল'ম বুলি আমি ক'ব খুজিছোঁ। আৰু ক'ব খুজিছোঁ এই চৰকাৰক যে বিজেপি চৰকাৰে যিটো আমাৰ যিটো পিচ একৰ্ড হ'ল আৰু যিটো এগ্ৰিমেণ্ট হৈছে আমাৰ তাতে যেনেকুৱা 7.1ত যিটো লিখা আছে যে আমি যিবোৰ আমাৰ ৰাইট আছে, আদিবাসী হিচাপে যিবোৰ আমাৰ ৰাইট আছে, এই এক্টত ৰেগুলেশ্যন অফ ফৰেষ্ট ৰাইট এক্ট 2006ৰ মতে এই ট্ৰেডিশ্যনেল ডুৱেলাৰ যি মানে জনজাতি আছে বা যিবোৰ আদিবাসী আছে তেওঁবিলাকক প্ৰটেক্ট কৰিব লাগে, তেওঁবিলাকক সুৰক্ষিত দিব লাগে, সেইটো ক্লিয়াৰকৈ লিখা আছে। আৰু এইটোও কৈছে আমাৰ এই যিটো এগ্ৰিমেণ্টত ইয়াতে লিখা আছে যে ষ্টেট গভৰ্ণমেণ্ট টু প্ৰটেক্ট দ্য লেণ্ড ৰাইট অফ টি গাৰ্ডেন ট্ৰাইবেল এণ্ড আদিবাসী এই চাপ্টাৰ 10 অফ দ্য আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 ইয়াতে ধুনীয়াকৈ লিখা আছে। তদুপৰি আজি আমি চাব পাৰিছোঁ যে এই চৰকাৰে আমাক কি কৰিব খুজিছিল আমি নাজানো, সেইটো কাৰণে ক'ব খুজিছোঁ যে আমাক এনে এটা এগ্ৰিমেণ্ট কৰি যদি আমাৰ জাতিটোক যদি এই নিচিনা যদি ইভিকশ্যন কৰিব খোজে তেতিয়াহ'লে কিন্তু আমি সদৌ আদিবাসী ছাত্ৰ সন্থা আমি এনে মনে নাথাকোঁ বুলি আমি এই চৰকাৰক ক'ব খুজিছোঁ। BTC চৰকাৰক প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ক'ব খুজিছোঁ যে 2017 চনত এখন আইন পাছ কৰিছে যে সেই আইন পাছ কৰাৰ মতে আগতে যিবোৰ মাটি আছিলে সেই মাটিবোৰত তাউজি হিচাপে লিখা হৈ আছিলে, কিন্তু এতিয়া 2017 চনৰ পাছত যিবোৰ মাটি আছে তাউজি মাটি স্বাভাৱিকত চবৰে যিবিলাক ম্যাদী মাটি আছে ওচৰতে তাউজি মাটি আছে, একচনা মাটি আছে, কিন্তু অশিক্ষিতৰ কাৰণে আৱৰ্তন নকৰাৰ কাৰণে বহুত মাটি এনেকৈ ৰৈ যোৱাত আজি এই চৰকাৰে BTC চৰকাৰে কি কৰিছে তাউজি জেগাত বেদখল বুলি লিখি দি আছে খাজনা ৰচিদত। সেইটো মই ক'ব খুজিছোঁ যে আদিবাসী এলেকাবোৰ বা যি খিলঞ্জীয়া মানুহবোৰ আছে BTCত সেই কি কৰিব খুজিছে সেইটো ক'ব পৰা নাই। গতিকে আমি ক'ব খুজিছোঁ যে আগতে যি তাউজি মাতিছে তুজি হিচাপে লিখিব লাগিছিলে, কিন্তু ইয়াতে বেদখল বুলি লিখিছে। গতিকে ক'ব খুজিছোঁ যে এই চৰকাৰে যেতিয়া অহা নাছিলে তেতিয়া কৈছিলে যে আমি সকলো জাতি জনগোষ্ঠীক আমি শান্তিৰে ডেভেলপমেণ্ট কৰিম বুলি তেখেতে কৈছিলে, কিন্তু এতিয়া আমি চাব পাৰিছোঁ যে এই চৰকাৰে আস্তে আস্তেকৈ যিবোৰ মাটিবোৰ ইভিকশ্যন কৰিব খুজিছে বেলেগ জেগাত নটিচ পঠাইছে আৰু আমি গম পাই আছোঁ বহুত এনেকুৱা ছাৰ্ভে কৰাইছে আৰু বহুত এনেকুৱা মাটি আছে যিবোৰ মাটিত মানে ইভিকশ্যন কৰাৰ চিন্তা চৰ্চা কৰিছে। গতিকে ক'ব খুজিছোঁ যে এই চৰকাৰে আমাক সকলোকে লৈ চলাব লাগে বুলি আমি ক'ব খুজিছোঁ। चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों SD क्लिनिकआ। आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो SD क्लिनिकआ। चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय SD क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर। बे SD क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समित देबा। नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन। डक्टर, लेबरेटरि, मुलि, ECG सिबिथायनि खाबुफोरखौ बे SD क्लिनिकआव मोनजोबगोन। जुदि SD क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687336 आव थोंजों मुं थिसननो हागोन।